নষ্ট হৈ যোৱা ভ্ৰূণৰ কান্দো। কবি প্ৰদীপ দাস ঠাকুৰ। আই তই মোক উপজীৱনী দিলি। জন্ম দিব যদি নোৱাৰা কিয় খেলিলি যৌৱনৰ অশ্লীল খেল? দেউতা ৰূপী দানৱ কি প্ৰলোভনেৰে মাক গৰ্ভৱতী কৰিলি? তহঁত দুজনৰ ভুলৰ বাবে মই আজি মাংসপিণ্ডৰ পৰা মানুহ হ'ব নোৱাৰিলো। মোৰো হেঁপাহ আছিল পৃথিৱীখন চোৱাৰ। তহঁত দুটাৰ মৰমত উমলি জামলি ডাঙৰ হোৱা, দুহাতত ধৰি ফুৰিবলৈ যোৱা, আন ল'ৰা ছোৱালী যেনেদৰে পঢ়াশালীলৈ যায় মোৰো ইচ্ছা আছিল তেনেদৰে যোৱাৰ। মোৰো ইচ্ছা আছিল ফুটুকা ফুটুকি সাজ পিন্ধা ককা আইতাৰ মৰমৰ আগদাৰত উমলি থকাৰ। এইবোৰ একো নহ'ল, মাথো ডাষ্টবিনৰ আৱৰ্জনা হৈ ৰ'ল। আজি মোৰ আৰ্তনাদ কোনোৱে নুশুনে। মোৰ মনৰ আশা মনতে মাৰ গ'ল। কেতিয়াবা বৰ ভয় লাগে অ' মা। বৰষুণ দিলে মই বৰ ভয় খাওঁ। ৰ'দত দেই পৰি যায় কি যে মোৰ অস্তিত্ব। কোনোৱে নাজানে মোক, কোনোৱে নুবুজে মোক। ধন্যবাদ।